সকলোৱে নিশ্চয় ভালে কুশলে আছে ভিডিঅ'টোত কি আছে আজি হেতু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ তেতিয়াহ'লে বলক কলৈকে যাওঁ আপোনালোককো লগত লৈ যাওঁ আজি মই এখন দোকানলৈ গৈ আছোঁ তাতে যোনখন দোকানত পাটৰ মুগাৰ আৰু সকলো ধৰণৰ কাপোৰ পোৱা যায় তাতে মোক মাতিছে গতিকে বলক তাতে কেনেকুৱা ধৰণৰ কাপোৰ কানি পোৱা যায় মই আপোনালোকক দেখুৱাই যাম দোকানখনত সোমাই কি মই এই ঘড়ীৰ সৈতে থকা জাপিটো দেখিছোঁ তেওঁলোকে কৈছে আপোনালোকে বোলে অৰ্ডাৰো দিব পাৰে এইটো তেওঁলোকে নলবাৰীৰ পৰা আনি দিব 500 মান পৰিব এইটো গতিকে আপোনালোকে অৰ্ডাৰ দিব পাৰে দোকানখনত সোমাই কি মই প্ৰথমতে একেবাৰে কমৰ বোৱা চাদৰ মেখেলা আৰু কিছুমান একেবাৰে যিবিলাক ৰাফ ইউজৰ বাবে ব্যৱহাৰ কৰা হয় মই সেইবোৰ বিচাৰিলোঁ চাবলৈ আৰু মিচিং ছেট মই বিচাৰিলোঁ চাবলৈ তো তেওঁলোকে দেখুৱাইছে আপোনালোককো দেখুৱাওঁ ৰ'ব এইবিলাক 700 750 মানত আহি যাব এইবিলাক বোৱা ন বোৱা কটন হয় কটন বোৱা কটন এইখিনি 700 আৰু এইটো এইখিনি এই লুধিয়ানাটো নেকি এইটো লুধিয়ানা হয় আপোনালোকে এইখিনি কাপোৰ একো জোৰত 800-700 টকাত আপোনালোকে পাই যাব খুব কম দাম হয় এজোৰত 700-800 টকাত আপোনালোকে পাই যাব আপোনালোকে ল'ব পাৰে বহুত ধুনীয়া কাপোৰবোৰ লুধিয়ানা বোৱা দুইবিধেই আছে মিচিং ছেট ন কালাৰ আছে বিভিন্ন কালাৰ আছে কালাৰ পাই যাব এইটো দেখাত ব্লেক যেন লাগিলে এইটো কিন্তু হেনা গ্ৰীণ এইটো ব্লেক নহয় সেউজীয়া অলপ হেনা গ্ৰীণ কিমান পৰিব এইবোৰ ছেট এইটো যিটো অৰিজিনটো হয় এইটো আপোনাৰ 2800-2900 এনেকুৱা পৰিব আৰু মেচিন মেডটো আছে সেইটো দাম কম হ'ব 1800-1900 এনেকুৱা এয়া 2800 মান পৰিব 2500 মানত পাব চাগে মোটামুটি আহি যাব কালাৰ হৈ যাব ন কালাৰ পাই যাব এইটো মেচিন মেড এইটো বেলেগ হয় এইটো 18 মানত পোৱা যাব ন 17-18 পাই যাব 17-18 এইখিনি গোটেইখিনি 2000ত হয় এইখিনি আছে ৰিহাছত এইখিনি আপুনি 2200 টকা গোটেইখিনি ফিক্স প্ৰাইচ ইয়াত 2000ৰ পৰা 2700ৰ ভিতৰত আছে 2000ৰ পৰা 2700ৰ ভিতৰত আৰু এইখিনি হ'ল আপোনাৰ অৰিজিন টচ মুগা ৰিহা ছেট আৰু টচৰ ছেট টচ মুগা আৰু ৰিহা ছেট কিমানত পৰে এইবিলাক 5000ৰ পৰা ষ্টাৰ্ট এইটো অৰিজিনটো আৰু এইটো আপোনাৰ 3000ৰ পৰা 4800লৈকে আছে মিক্স পাট হয় ইয়াৰ পাছত মই পলিপাটৰ ছেট চালোঁ বৰ ধুনীয়া ধুনীয়া দেখুৱাইছে আপোনালোককো দেখুৱাওঁ এইখিনি হ'ল পলিপাট কিমান হয় দাম 1200ৰ পৰা আছে মোটামুটি 2000ৰ ভিতৰত এইযোৰ কিমান পৰিব ওলাই দিয়কচোন হেৰিৰ পৰা এইটো কেনেকুৱা দামৰ এইখিনিটা এয়া 1200 মান আহিব ন এইটো গুণা নহয় ন সূতাৰ হয় কিমান 3500 এইটো পিয়ৰ পাট ন গুণা কৰা শুৱালকুছিৰ মিনা কৰা পাট মেইন ছেট হয় কইনা বহুত ভাল লাগিছে গোটেই গাত ফুল কিমান পৰিব এইযোৰ 28000 গোটেই গাত ফুল আছে ন আৰু ইয়াত গুণা কৰাৰ দামটো বেছি হয় 28000 কিমান মান অলপমান কমাব নে নাই কিমান মান কমিব ডিসকাউন্ট আহিব এইটো 24 মানলৈকে আহিব আৰু ইয়াৰ কমৰো আছে 10000 12000ৰো আছে কিন্তু মিনা কৰা নহ'ব কিন্তু এয়া হ'ল চিম্পল কেঁচা পাটৰ চাদৰ মেখেলা হয় এয়া মাহঁতৰ বাবে আৰু আমাৰ কাৰণে সকলো ধৰণৰ মানুহে কিনিব পাৰে পিন্ধিব পাৰে এইকেইযোৰ কাপোৰ আপোনালোকে 1500ৰ পৰা 1800ৰ ভিতৰত আপোনালোকে পাই যাব কিমান এইটো দাম
দাম এনে হেৰি আমাৰ 22,000 টকা আছে 22,000 ডিসকাউন্ট আছে কিমান পৰিব 15 মানৰ পাৰিব না 14 মানত লাগিব একেই ন একেই বস্তুবিলাক মাত্ৰ ডিজাইন লৈ পেলাই আপোনাৰ দামটো ইফাল সিফাল হ'ব এইবিলাক চব পিয়ৰ পাত 7,000 আছে 7-8 মানৰ কিমান এইবিলাক 7,000 এই ডিজাইনটো অলপ কম আৰু ন ডিজাইনটো কম আছে মিনা কৰা নাই এইটো হ'ল চাদৰখন কেঁচা মুগা মেখেলাখন পিয়ৰ পাত ব্লাউজ পিচটো হেভি অল অভাৰ এইটো ব্লাউজ এইটো মুগা চাদৰখন মুগা ন কেঁচা মুগা মিলি দিয়কচোন চাদৰখন কেঁচা মুগা আহিব মেখেলাখন পিয়ৰ পাত আহিব মেখেলাখন পাটৰ ব্লাউজটো পাটৰ অল অভাৰ ডিজাইন ব্লাউজটো অল অভাৰ ডিজাইন আহিব কিমান পৰিব এইযোৰ চাই আৰু এইযোৰ ভাল লাগিছে এই নুনি পাট ন হয় একদম কমৰ পৰা ষ্টাৰ্ট কৰকচোন 1700 পৰা ষ্টাৰ্ট হ'ব ষ্টাৰ্টিং 1700 ষ্টাৰ্টিং 1700 কোনযোৰ দেখা এযোৰ কৰে কোনযোৰ এইটো ব্লাউজ পিচটো বাছ এইযোৰ 2200 মান পৰিব ন নুনি আৰু এইযোৰ ৰেড আৰু ব্লু কম্বিনেশ্যন এইযোৰ 1800 মান পৰিব ভাল লাগিছে কাপোৰটো অলপ অলপ গুণা কৰা আছে এইযোৰ 2200 কালাৰটো চাৰ নুনি পাট ভাল লাগিছে মেখেলাখন ষ্টেপল কটন আহিব মেখেলাখন অকণমান ডাৰ্ক চাদৰটো কালাৰটো আৰু এই নুনিটো অকণমান পাতল হয়তো কিছুমানে মেখেলাটো পাতল পিন্ধিবলৈ বেয়া পায় ষ্টেপল কটনত দি দিছে নহয় এইযোৰ কিমান মান পৰিব 1250 দিব পাৰিম এইযোৰ 1250 পৰিব এক কালাৰৰ হয় গুণা কৰা আছে মুগাৰ মেখেলা ন মুগা মেখেলা হ'লে এটা ফুলৰ কিমান এইবিলাক পিচ এইবিলাক আহিব 750 টচ মুগা 700 মানত আহি যাব ছিংগল মুগাৰ মেখেলা ভাল লাগিছে এইটোতো আমাৰ মেইন হয় অসমীয়াৰ মুগাৰ মেখেলা চাদৰ ৰিহা এইবিলাক এইটো ৰিহাৰ নিচিনা ন ৰিহা নেকি এইটো ভাল লাগিছে অৰিজিনেল ন কিমান এইবিলাক ছিংগল মেখেলা 1800 পৰা 2200 বহুত ধুনীয়া হয় কেঁচা মুগাৰ ছেট ইমান ধুনীয়া লাগিছে গোটেই গাত ফুল আছে সৰু সৰু বহুত মৰম লগা কাপোৰযোৰ এইবিলাক গুণা কৰা কিমান পৰা এইযোৰ 8,000 পৰা ষ্টাৰ্ট মিনা কৰা নাথাকে তেতিয়াহ'লে 8,000 মানত ষ্টাৰ্ট হৈ এই ইয়াত আছে সেইটো বস্তু এইটো কৰা নাই ন মিনা এই বস্তুবিলাক এটা কালাৰ অকল গুণা কালাৰত আছে সেইবোৰ 8,000 আৰু এইযোৰ 13,000 মানৰ ভিতৰত আহি যাব 13 মানত ন খুব ভাল লাগিছে কাপোৰযোৰ পিয়ৰ পাট কণ্ট্ৰাষ্টত ন এইটো সেউজীয়া আৰু হোৱাইট ব্লু হোৱাইট পিকক কালাৰ কয় কিমান পৰিব এইবিলাক কণ্ট্ৰাষ্টৰ মেইন পাট 5,000 পৰা এইযোৰো সেই চেম ন কলাটো চবেই বিচাৰে ন কলা ভাল লাগে বঢ়িয়া লাগিছে কাপোৰযোৰ ভাল লাগিছে মেইন পাট হয় কণ্ট্ৰাষ্টত ন ব্লেক আৰু গোল্ডেন
ব্লেক আহিব আৰু সেইখন মেখেলা আৰু ব্লাউজ ব্লেকত আহিব ব্লেক এখন মেখেলা আৰু ব্লাউজ ব্লেকত আহিব বহুত ভাল লাগিছে এইযোৰ কিমান মানত পৰিব 5000 মানত গামোচা আছে চাদৰ মেখেলা এইযোৰ এখন মেখেলা ন ব্লাউজটো কেনেকুৱা আহিব কিমান পৰিব এইযোৰ চাদৰ মেখেলাযোৰ এইটো 700 আৰু আমাৰ ইয়াত স্পেচিয়েল বস্তু আছে গামোচাৰ চাদৰ মেখেলা 700 মানত আপোনালোকে পাই যাব দৰাৰ গামোচা গুণা কৰা আৰু এইখন এখন ধুনীয়া আছে কিমান এইবিলাক এইবিলাক 800 এখন 800 এইখনো 800 এইখন একে এইটো এটা আছে এইখন এইখন অকণমান চিম্পল হয় গুণাকো নাই কিন্তু এইখন 600 মান পৰিব দৰাৰ গামোচা এইখনো ভাল লাগিছে এইখনত গুণা কৰা নাই এইখনে ভাল লাগিছে মুগা কালাৰৰ আৰনা বুলি কয় বড়োসকলে লোৱা কালাৰ পাই যাব ন কিমান দাম 250 মানৰ পৰা ষ্টাৰ্ট হয় আৰু 250 পৰা বড়োসকলে হা এইখনে বিচাৰি আছে সূতাৰ হয় ধুনীয়া লুধিয়ানা পাট এইযোৰ 1400 এইযোৰ সেউজীয়াযোৰ ভাল লাগিছে এইযোৰ 22 টাউনৰ পৰা আহিলোঁ দোকানখনত ভিডিঅ' কৰি পেলাই মই পিছত ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ বহুত ৰ'দ আৰু একদম গাটো বেয়াই লাগি গৈছে কিবা কফি একাপ খাই পেলাই ঘৰলৈ আহিছোঁ এতিয়া যিহেতু দুৰ্গা পূজা আহি আছে দুৰ্গা পূজা আৰু বিয়াবোৰো আহি আছে দুৰ্গা পূজা আৰু বিয়াৰ ছিজন হয় গতিকে কাপোৰ কানি হয়তো আপোনালোকে কিনিম বুলি ভাবি থৈ দিছে আৰু যোনখিনি আমাৰ এইখিনি এৰিয়াৰ হয় চিৰাজুলি ঢেকিয়াজুলি এইখিনি এৰিয়াৰ হয় আপোনালোকে নিশ্চয় দোকানখন বা কাপোৰৰ দোকান কেইখন মই যলৈকে গৈছোঁ আপোনালোকে নিশ্চয় চিনি পাবই সেইকেইখন দোকানখনৰ নাম হ'ল জয়মতী চিল্ক হাউচ তাতে বহুত কেইখন দোকান একেলগে আছে শুৱালকুছি চিল্ক হাউচ দৰ্শন ধৃতি এই দুখন আৰু এইখন যোনখন মই আজি ক'লোঁ জয়মতী চিল্ক হাউচ গোটেইকেইখনত বৰ সুন্দৰ কাপোৰ পায় আৰু কেইযোৰ কাপোৰ দেখি মোৰ ইমানেই ভাল লাগিছে মই মানে চিয়'ৰ যে মই কিনিমেই আৰু মই এইটোও চিয়'ৰ যে কাষ্টমাৰ নিশ্চয় যাব বহুত ভাল কাপোৰ হয় দামবোৰো আপোনালোকৰ জোখত আছে আপোনালোকে নিশ্চয় এবাৰ যাই চাব পাৰে আৰু বহুতে হয়তো গৈছে জানিবও তেতিয়াহ'লে আপোনালোকে দেৰি নকৰিব বিয়া হওক দুৰ্গা পূজা হওক বা যিকোনো অকেজনৰ কাৰণে আপোনালোকে যদি চাদৰ মেখেলাৰ কথা ভাবিছে কিনিম বুলি তেতিয়াহ'লে আপোনালোকে এবাৰ গৈ চাওক কাপোৰবোৰ মোৰ ভিডিঅ'ত আপোনালোকে দেখি পাব পাৰোঁ তেওঁলোকে যিমানখিনি দেখুৱাইছে মোক মই মুগাৰ পাটৰ কেঁচা পাট বুলি কোৱা তাৰপিছত মিক্স পাট বুলি কোৱা নুনি পলি সকলোখিনি পাটৰ কাপোৰ বা মুগাৰ কাপোৰ আৰু এনেও চিম্পল কাপোৰ মই সকলোখিনি আপোনালোকক দেখুৱাইছোঁ গতিকে আপোনালোকে এদিন যাওক আৰু আপোনালোকে চাই আহক নিজৰ মন পচন্দৰ কাপোৰ পাব বুলি মই আশা ৰাখিছোঁ আৰু পাব বুলি মই পূৰা চিয়'ৰিটি দিব মই পাৰোঁ গতিকে আপোনালোকে যাই চাব আপোনাৰ দাম আপোনালোকে নিজৰ জোখমতে পাব কম দামী লাগে বেছি দামী লাগে আপোনালোকৰ মজলীয়া টাইপৰ লাগে আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি আপোনালোকে কাপোৰ কিনিব পাৰিব আপোনালোকৰ দামৰ কোনো হেৰি নাই সকলো ধৰণৰ দামৰে আপোনালোকে কাপোৰ তাতে পাই যাব আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে
তেতিয়াহ'লে মোক এনেদৰে উৎসাহ সাহস আপোনালোকে দি যাব মই আপোনালোকক আগলৈও এনেকৈ ভিডিঅ' আগবঢ়াই যাম খুব ভাল লাগিছে খুব ধন্যবাদ জনাইছোঁ দাদা দুজনক যে মোক এনেকৈ ভিডিঅ' কৰিবলৈ মাতিছে মোৰো কিছুমান অভিজ্ঞতা হ'ল কাপোৰৰ বিষয়ে কিছুমান কথা মই জানিলোঁ গতিকে আপোনালোকে এবাৰ গৈ চাব আৰু তাতে অকল চাদৰ মেখেলা নহয় আপোনালোকে বিয়াৰ বাবে দৰাৰ সাজো যদি আপোনালোকে কিনিব বিচাৰে গামোচা হওক চেলেং হওক আৰু এনেকুৱা গৰম আপোনালোকে আৰু এটা বহুত ধুনীয়া বস্তু এটা তাতে আছে সেইটো হ'ল চল গৰম ঠাণ্ডাৰ দিনত যিটো চল আমি লওঁ কিনা চলত কৰি তাতে এৰী সূতাৰ চল আছে ইমান ধুনীয়া লাগিছে নহয় সঁচাকৈ কৈছোঁ বহুত ভাল লাগিছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে যিহেতু এতিয়া ঠাণ্ডাৰ দিনো আহি আছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে বুলি আৰু ভিডিঅ'টো চাই ভাল পাইছে বুলি আশা ৰাখিলোঁ মই আপোনালোকক জয়মতী চিল্ক হাউচৰ দাদাজনৰ নাম্বাৰটো কণ্টেক্ট নাম্বাৰটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে যেতিয়াই বিচাৰে যাব পাৰে আৰু সেইটো নাম্বাৰত কণ্টেক্ট কৰি আপোনালোকে যাব পাৰে কি লাগে কি নালাগে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে গতিকে ডিছক্ৰিপশ্যন বক্সত নাম্বাৰটো আপোনালোকে পাই যাব চেনেলটোলৈকে যদি আপুনি নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোৰ সৈতে যোন জড়িত হৈ আছে আগৰ পৰাই তেওঁলোকে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব মোক উৎসাহ দি যাব সকলোৱে তেতিয়াহ'লে আজিলৈ ইমানতে সামৰিছোঁ পুনৰ আহিম আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ তেতিয়াহ'লে আজিলৈ বাই বাই